নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল অল টিপছ আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মোৰ এই আহিব লগা ভিডিঅ'বোৰ পাবৰ বাবে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মই আপলোড কৰা ভিডিঅ'বোৰ আপোনাৰ মোবাইলত ন'টিফিকেশ্যনৰ যোগেদি পাই গৈ থাকে। বন্ধু বান্ধৱীসকল, আজি মই কথা পাতিম এই বস্তুতে বাস কৰে মা লক্ষ্মী। ঘৰলৈ এই বস্তু লৈ আহিলে হ'ব মালামাল। বন্ধুসকল, হিন্দু ধৰ্মৰ মান্যতা অনুসাৰে মা লক্ষ্মী হৈছে ধন সম্পদ ও ঐশ্বৰ্যৰ দেৱী। যদি এই বস্তু আপোনাৰ ঘৰলৈ লৈ আহে তেন্তে মা লক্ষ্মী স্বয়ং আহিব। মা লক্ষ্মীৰ কৃপাত ভিক্ষাৰীও ধনৱান হৈ যায়। তেন্তে জানো আহক বন্ধু বান্ধৱীসকল, কি বস্তু মা লক্ষ্মীয়ে বাস কৰে। বন্ধুসকল, প্ৰথমতে হ'ল হিন্দু ধৰ্মৰ মান্যতা অনুসাৰে মা লক্ষ্মী নাৰিকল অতি প্ৰিয়। নাৰিকল ঘৰত ৰখালে বহুত শুভ মনা হয়। নাৰিকলতেই মা লক্ষ্মী বাস কৰে। এই বস্তু ঘৰত থাকিলে আপোনাৰ কোনো আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়াত নপৰে। নাৰিকলক শ্ৰীফল নামেৰেও জনা যায়। মা লক্ষ্মী য'লৈকে যায় সকলোতে তেওঁ কৃপা দৃষ্টি ৰাখে। যদি আপুনি বহুত আৰ্থিক সংকটত পৰি আছে তেন্তে এই শ্ৰীফল আপোনাৰ ঘৰত অৱশ্যেই ৰখাওক। এনে কৰিলে অতি সোনকালে সংকটৰ পৰা মুক্তি পাব পাৰে। ২ নম্বৰতে হ'ল হিন্দু ধাৰ্মিক মান্যতা অনুসাৰে ঘৰত শংখ থাকিলে আপোনাৰ ধনৰ সম্বন্ধিত সমস্যা দূৰ হ'ব। এই বস্তু মা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ প্ৰিয়। শংখ ঘৰত ৰখালে ধন কেতিয়াও কমি নাযায়। ঘৰখন সদায় সুখৰ আৰু আনন্দমুখী বনি ৰয়। সেইবাবে এই বস্তু ঘৰত নিশ্চয় ৰাখিব। ৩ নম্বৰতে হ'ল কোৱা হয় বাস্তুশাস্ত্ৰ অনুসাৰে ধন সংকট নাশ কৰিবলৈ মা লক্ষ্মীৰ লগতে কুবেৰৰ প্ৰতিমা অৱশ্যেই স্থাপিত কৰক। বাস্তুৰ অনুসাৰে যদি এই দুয়োৰে ফটো ঘৰত ৰখোৱা হয় তেন্তে দুয়োৰে কৃপা আৰ্থিক সমস্যা দূৰ হয়। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানকে কৈ মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।